পেট গৃহ কাম হৈ যাব তোৰ হৈ যাব ন বাবা পারবো না কি পারবি না সদায় হ্যাঁ পারবো না বাবা अलग निरंजन बाबा जी की जय हो बाबा जी की पालक पालक पनीर पालक हेरते मोर गुटी उठा बालक बाबा जी की जय हो जय हो কোৱা সব কি হৈছে বাবা এই মোবাইলত চেলকানি মাছ এটা অৰ্ডাৰ দিছিল বাবা কিন্তু মাছটো এতিয়াকলি নাই পোৱা নাই কি হৈছে মাছটো চাই দিব লাগে বাবা হে পা মোবাইলটো নাথাকে हेलो লকটো কোনি খুলি দিব লকটো খুলি দিব লাগছিল নহয় কোনি দিব এই চেলকানি জেগাত বেলেগ আহি যাব লকটো খুলি দি ধৰলি চললি আহি গেলি কি করবি খুলি দিছো লকটো দে খোল খোল বাবা তই বোলে সব জানা মোবাইল লকটো খুলবে নাজ না হ্যাঁ কিহৰ বাবা আছে তই লকটো যি খুলবে নাজ না দে মোবাইলটো দি লক খুলি দিয়ক লক নিৰঞ্জন লক খুলবে নৰো মই এইটো পাৱাৰ দিয়া নাই নহয় মোক বাকি পাৱাৰ সব আছে মোৰ মোবাইলৰ লক খোলা পাৱাৰটো মোৰ নাই কিন্তু বৰ্তমান হেতু শিকি আছো হেতু খুলি দিম দুদিনমান পিছত হেতু পাৱাৰ আহি আছে মোৰ আহি আছে আহিব পাৰিম আৰু 2-4 দিন ধৈৰ্য ধৰ তাৰপিছত সব আহি যাব ল খুলি দে হ্যাঁ বাবা লকটো খুলি দিছো দে লো মোবাইলটো চেলকেনি আহি যা চেলকেনি আহি যা চেলকেনি কোন চিহ মোবাইলটো বহুত মানুহৰ অৰ্ডাৰ আছে চেলকেনি হৈ আছে বৰষুণৰ কাৰণে আহিব পৰা নাই আহি যাব সব লটকি আছে আহি যাব বালাক আহি যাব চিন্তা নকৰিবি আহি যাব একদম টেনশন নলবি সব আহি যাব সব বস্তু কৰিছো ইমান কাম কৰিছো কিন্তু চেলকেনি মাছটো সাধাৰণ বস্তু আহি যাব এটা ফুক মাৰি দিলে আহি যাব বালাক টেনশন নলবি বুজিছা পাইনা ঠান্ডা দিন তো কে আনা বাবা করছুন ভাল মতে ঠান্ডা দিন তো বাবা এই বালকা আপনার ওচৰত এটা প্ৰশ্ন আগবঢ়াইছে বাবা ঠান্ডা দিনটো কিয় আনাই বাবা সেইটো চাই দিব লাগে বাবা অতি সুন্দৰ প্ৰশ্ন বালাক ইমান ধুনীয়া প্ৰশ্ন সুধিছা তন্দে সুধবি বুলি মই ভাবি আছিলো বালাক মই কম পাই আছো তাতে এই প্ৰশ্নটো সুধিছা অতি সুন্দৰ প্ৰশ্ন সুধিছা ভাল কৰিছা অলক নিৰঞ্জন ততে দেখা পাইছা কিমান ৰ'দ দিছি ফাটা ফাটি ৰ'দ ঠাণ্ডাই ভয়টি ওলা নাই ঘৰৰ পৰাই কলা পৰব বুলি বুজি পাইছা না নাই বুজি সব কলা পৰি যাব সেইকাৰণে ঠাণ্ডাৰ দিন নাই বুজি পাইছা বালাক কি গম পাবি ততে বাবা তো বহুত দুপৰৰ মাল বাবা তো ঠাণ্ডা দিনৰ কথাও জানাই গৰম দিনৰ কথাও জানাই বাবা বাবা তই সব জানাই বাবা বালাক তোৰ আৰু মনৰ আশা কি আছে কও বালাক বাবা আৰু এটা প্ৰশ্ন সুধিবৰ কাৰণে বৰ ইচ্ছা আছে কি প্ৰশ্ন বালাক খুদা কি সুধিব লগা আছে বাবা ডিমেটো আগে হয় নে চৰাইটো আগে হয় তই মোৰ মাথা খাবা আছে নে চেলকেনি মাছৰ কাৰণে আছে হে বালাক তই মোৰ ফিজটো দি আৰু তই তাড়াতাড়ি যায় পাৰাই তই মোৰ মাথা খাবা নালগে ফিজটো থৈ পেলাই যাই থাক একদম চিধাই যাই থাক তই যদি ইয়াতে মোৰ বেছি টাইম থকা নহয় মোৰ এই মাথাটো হেং মাৰব বুজি পাইছা তই যা জলদি যা বাবা ফিজটো কিমান লাগিব দেহাক চাই এক মালদাৰ মানুহ আন লাগে এই ফিজটো বেছি দিবা নালগে যা 25,000 টকা দিবি বাবা মোৰ চেলকানি মাছটো 25,000 লওঁ নাই তোক যে 25,000 টকা লাগে চেলকানি মাছটো 750 টকা লৈছে তোৰ মডেলটো চাই দেখ ধুনীয়াৰ পইচা থকা আন পায় সেইকাৰণে সুধিছিলো মই এতিয়া হ'ব দে 500 টকা এটা দিবি বাবা ইয়াৰ মডেলটো ঠিকেই আছিল বাবা তেল নাপাই ভোকৰা লাগিছে বাবা দে 500 টকাটো দি আৰু তই ভাগ পাই না মোৰ তাতে আজি পইচা নাই বাকী কর বাবাক পইচা দে বাবা ইয়াৰ হাতত বোলে পইচা নাই বাবা বাকী বোলে মোৰ তাত কি তই ভিখাৰী লৈ আহ নেকি বাকী এইটো বাকী সেইটো বাকী তই কি হেবি মই কি খাম পেট গৃহ বাবাৰ চৰণত এটা আশীৰ্বাদ লৈ ল बाबा जी की जय हो बाबा जी की जय পালাক পনীৰ পালাক হেৰতে মুহিৰ গুটি উঠা বালাক তুমি যোৱা বালাক बाबा जाओ काम तो होबो ना হৈ যাব সব হৈ যাব যোৱা লাক নিৰঞ্জন
बाबाजी की जय हो, बाबाजी की जय हो, बाबाजी की উঠা বালাক পালাক পালাক পনির পালাক গাহিরতে মুহুর গুটি উঠা পালাক बाबाजी की जय हो, बाबाजी জয় की হো जय हो। কি হয়েছে কোয়া বালাক বাবা আমাকে স্কুল বন্ধ লাগে বাবা, আরো পড়নে নামে দিবে বাবা, স্কুল বন্ধ লাগে। করে দিম সব করে দিম আরো কি আছে কও বাবা বাবা মোক বেলেগ নামে স্কুল হান বন্ধ করে দি। ঠিক আছে বালাক করি আছো বাবা এমন দিন ঘর থেকে থেকে স্কুল যাবার চাই না যাই বেশি। ঠিক আছে এটিতো ভাল কথা কোৱা নাই বালাক স্কুলৰ কথা কৈছা বেলেগ কাম হলে মই কৰি দিলে এইটো কামটো মই কৰিব নোৱাৰিম পঢ়া শুনা নষ্ট হৈ যাব নহয় ইমান দিন স্কুল খোলা নাই এতিয়া খুলছি আৰু বন্ধ কৰিব আহিছা এইটো কাম মোৰ হাতেদি নহ'ব এইটো কাম মই নোৱাৰিম কৰিব বুজিছা বালাক মই নোৱাৰিম কৰিব এইটো যোৱা তুমি যোৱা স্কুলত যোৱা খুব নাখান্তে যোৱা স্কুলত পঢ়িলেহে ভাল মানুহ হবা নপঢ়িলে ক'ত হবা যোৱা স্কুলত যোৱা বাবাজি কি জয় हो, बाबाजी की जय हो। উঠা বালাক উঠা তোমাৰ পঢ়া শুনা ভাল হ'ব উঠা উঠা যোৱা বাবা মই এতিয়া যাও, যোৱা স্কুল হান বন্ধ করবো বলি বাবার তাতে গেল নাই, বাবা গালি বাড়ি হেদলাক হেই আরো স্কুল যাবা লাগা হল, ইচ্ছেই নাই স্কুল যাবা। বাবাক লগ পালি আজি তাক বিচাৰিবই লাগিব সিহঁতে কিনা জংঘলত তাৰ হেৰিটোক পালি লগত থকাক পালি পাইনিয়াক তাকো সুধে নে আৰু দুখো আজি এই ৰ বাটা আছে কোনে এইটো পাইনি আনপাওঁ দেখোন তাকে এতিয়া ৰ কৰা মই আহক কি ক'ত দাউছে তই ক'ত দাউছে দাউৰা নাই ৰ কিয় দাউছে তেনেহ'লে কিয় ইয়ে সাবস্থানৰ কথা ক'ব লাগিছিলে বাবা কৈ তোৰ বাবা নাজানো ক'ত আছে বাবাৰ কথা নাজনা তই দুই লগ লাগি মোৰ কিমান পইচা খালি আৰু বাবাৰ তাকে তই মোক লৈ গৈছিলি মোৰ জংঘলে বাবা জংগলে বাবাৰ তাকে আছে তাতে আছে জংঘলত আছে জংঘলতে আছে এতিয়া জয় তই মোৰ লগত মই নাজানো যা নাজানো নহয়, আজি নহয়। কোবাম মই বাবা মোক মাৰো বাবাৰ লগত লাগছি মই লাগছে তোক এড্ৰেছটো যাওঁ মই সেইগিলা নাজানো এড্ৰেছটো যাওঁ তই লৈ গৈছিলি মোক আৰু ইমান লৈ পইচা গৈছিলি খাইছে দুই লগ লাগি মোৰ 45,000 টকা দিছো মই সুধে দিম তহঁতক বাবাৰ তাকে লৈ যাব লাগিব বাবাকো সুধে আৰু তোকো সুধে আৰু এই বাবা তই সঁচানে মিছা কৈছি তই বাবা সঁচা নামিছে মই নাজানো বাবা কাম কিন্তু কৰিছি বহুতৰে মোৰ ভাল পোৱা আপিটো আনি দিম বুলি কৈ তহঁতে আনি নিদিলি ইমান পইচা খাইছে আৰু আপিটো বেয়া হৈ গুচি গেল এতিয়া তহঁতক মই সুধে দিম মোৰ পইচা দিবই লাগিব এতিয়া বাবাক ধৰ বাবাকো ধৰিম মই তই ধৰ। ঐ, ই পলালে, ই পলালে, ই পলাল, ই পলাল। নল্লো পলাল সি পাইনে পলাল আৰু বাবাক ধৰিব লাগিল বাবাক ক'ত বিচাৰিবা ইমান বদমাছ আৰু আটাই দালাল হৈছি আটাই বাবা হৈছি ইয়াকে কিমানক ঠগি খালা মোকতো ঠগেছি আৰু মোৰ দৰে বা কেইটাক ঠগেছি নৰ আৰু এবাৰ বাবাক বিচাৰো জংঘলত সেই জংঘলত ক'ত বিচাৰি পাওঁ যাওঁ আছো বাবাক চা নিৰঞ্জন উমেশ দেখোন নাই মোক ঠুংগি বাবা বুলি গম পালা নেকি নে হাতত টাকান চাকান লৈছি দেখোন নাই বাপৰে বাপ কিবা হয় আজি মই আজি পাগলাৰ ভেকচন ধৰিব লাগিল নহ'লে মোক আজি কুবে ডকা বখৰা কৰিব কিবা এটা কৰিব লাগিল আজি বাবা কি করছি বাবা পাগলা আছি নাকি ও কেঙ্কা দেখোন আসিছে ও বাবা পাগলা আছি র বাবা কাহক লাগি যাই চাও না মোকো কিবা করে সঁচাই নাই মিছাই ধৰিবই নোৱাৰি ঠুংগি আনো পাই আচাৰ আনো পাই তখন নাচি আছে যাওঁ দছ কাহক লাগি কি কৰে অলক নিৰঞ্জন অলক নিৰঞ্জন অলক নিৰঞ্জন তাতে থাকিবি বালাক নহ'লে ভস্ম কৰি দিম ৰৈ যোৱা এই বাবা তোৰ কি হৈছে কি ঘণ্টা দেখিছা তই মোৰ তই কিয় জাপি আছা মই জাপিয়া নাই মোৰ ইচ্ছা মোৰ পইচা দি কিহৰ পইচা
মোৰ তাৰপৰা নিয়া 45,000 টকা মই তোক কি আনিব দিছো তই কি আনিছা যি আনিব দিছে চব আনি দিছো তোক আনিব দিছো মই পানীৰ তলৰ পকা চপৰা তই আনিছা শিল পানী তলত পকা চপৰা পাই নেকি শিলেদি কাম হয় নেকি মই পানী তলত চব বোকা ক'ত পকা চপৰা পাম মই যিকেইটা বস্তু আনিব দিছো চব তই বেলেগ বেলেগ বস্তু আনিছা যি আনিব দিছে মই সেই আনিছো নাই আনা তোক আনিব দিছো মই জেব্ৰাৰ ল'ম তই আনিছা কি ছাগালৰ ল'ম মই এতিয়া জেব্ৰাল মান বেলেগ তোক পেপিয়াত ডিমে আনিব দিছো তই জামলেট তই মূৰা লৈ আহিছা মই এতিয়া জেব্ৰাল মান বেলেগ আলি চিৰিয়াখানাত যাব লাগিল এতিয়া পিপৰাততো পানী বেলেগ আলি মই গাছৰ ওপৰত উঠিব লাগিল সেইকাৰণে খৰচ বহনটো মই কৰিম বুলি কৈছিলো মোক কিয় নেদলি কিয় দিম মই নিজে আনিম বুলি কৈছে মই পাৰাহেন মই কিয় তোক আনিছো কোৱা নাই না তোক সেইগিলা বস্তু আনিব পাৰি তই নেকি নিজে লৈ আহিছে সেইগিলা বস্তু আনিব পাৰি তই যে পানীৰ তলৰ পকা চপৰা আনিব দিছো আনিছা তই সেই শিল সেইগিলা কাম হ'ব নেকি কৈছো পানী তল ডুব মালি তাতে কি পকা চপৰা পাই নেকি তলত পাই তাতে চব বোকা পাই সেইকাৰণেতো কাম হোৱা নাই মই আনিলো মই নিজে আনিলো আৰু মোক আনিব দিছে বাঁহৰ মাজৰে আগলি তই বিজলী লৈ আহিছা বিজলী নানে কি কৰিম বাঁহৰ ওপৰত তুলি উঠিব আমাৰ আগত কথা কবা আছে বিজলীডাল কে আনিছা তই কাম কিয় হ'ব তোৰ তোক আনিব দিছো জাতি বাঁহৰ একদম মাজৰ বাধা মাজৰ বাজুত ক'ৰবাত বাঘ হাতকে যাব সেইকে ইমান আগৰ পৰা আনিব পাৰিব কথা ক'বা আছে। বিজলী আনিছো মই আনিব পাৰিলি এই মই আনিলোৱে নহয় আনিলে দে তই আনিলে মই মোৰ পাইনে আনিলে বেলেগ বস্তু পাইনে উঠি যায় বাঁহৰ পাইনা খেচ্ছো পাইনা খেচ্ছো পাইনে কলে নৰা যা তই তোকে ধৰি তই নৰা পাইনে আকৌ কৰবে জেব্ৰাল তোক মান মই ভস্ম কৰি দিম এতিয়া বুজি পাইছা ভস্মকত দিবি আছে মই ভস্ম কৰাই মানে নাজনে সি কিয়া নাজনে? ভস্ম কৰে খুন্দা মাতি এ নামৰ বীৰ তই কথাটো ভাবচোন হয়নে নহয় কথাটো সঁচাই সি মোক জেব্ৰালো আনিব দিছিল মই কয়লা ভাটিত তলো মানিলোঁ সি মোক মাটিৰ তলত পকা চপৰা আনিব দিছিল মই আনিলোঁ বোকা তাতে পালোঁ শিল এটা ফুলকা বাঁহৰ মাজৰ নে জাতি বাঁহৰ মাজৰ সি মোক সিধিয়া বাঁহডালৰ সি মোক আগলিটো আনিব দিছিলে মই আনিলোঁ বিজলীৰ পিপিৰিত ডিমে আনিব দিলে আনিলোঁ মই জামলিৰ মূৰ তাৰ কথাটো সঁচা হৌ ক'ত গ'লে সি ঐ বাবা নিৰঞ্জন সি দাও বুলিলে জানে হাতো যা মোৰ পইচা আছে হা বাবা আজি হয়তো লগ পাম তে ক'ত যাবি আজি দা উচ্ছা আৰু পেটলা মানুহ খেদিয়াকে উচ্ছা নাই যা যি কৈছে আৰু মোৰ পইচা আছে হা হ'ব দে যাওঁ